আমাৰ সোণাৰী নগৰখনত আমি দেখা পাইছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যোৱা সময়ছোৱাত আমাৰ জলসম্পদ বিভাগৰ আগৰ মন্ত্ৰী মহোদয়ৰ দিনত আমি তাতে 24-25ত প্ৰটেকশ্যন অফ বৰহাট চাংমাই গাঁৱৰ এটা প্ৰায় 2 কোটি টকা দি আমাৰ প্ৰজেক্ট চলি আছে। লগতে পইতাঘাট অঞ্চলতো বাওঁফালৰ যিটো লেফ্ট বেংক আছে তাতো প্ৰায় 1 কোটি প্ৰায় 2 কোটি টকা দি এটা কাম চলি আছে। আৰু এটা কাম চলি আছে আপোনাৰ দিচাং বাওঁফালে ৰংচোৱাল চাংমাই গাঁৱত। আৰু এইবাৰো আমি প্ৰায় 13 কোটি টকাৰে দি আপোনালোকৰ সমষ্টিত আমি কাম কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ আৰু বিভিন্ন শিতানত আমি SOPDত এষ্টিমেটবিলাক আমি বনোৱা আৰম্ভ কৰিছোঁ আৰু বানপানীৰ পিছতে নিশ্চিতভাৱে এই কামখিনি আৰম্ভ কৰিব পৰা যাব। আৰু মাননীয় বিধায়ক মহোদয় যেনেধৰণে আশংকা কৰিছে একেবাৰে দিচাংখনৰ কিনাৰতে গাঁওসমূহ লাগি আছে আৰু পথাৰসমূহ লাগি আছে, ইয়াত আৰু বহল কৰিবৰ কাৰণে জেগাও নাই আৰু নহ'লে আমাৰ তাত বাগানসমূহ লাগি আছে একেবাৰে দিচাঙৰ কিনাৰত। যিহেতু মই এই অঞ্চলটোৰ বিষয়ে ভালদৰে অৱগত, সেইকাৰণে এই অঞ্চলটোত যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায় আৰু বানপানী সমস্যাৰ পৰা যাতে মানুহৰ মাটি সম্পত্তিৰ কাৰণে তেওঁলোকে যাতে খেতি পথাৰবিলাক নষ্ট কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আমি আঁচনি লৈছোঁ আৰু আমি আঁচনিখিনি সম্পূৰ্ণ কৰাৰ পিছত নিশ্চিতভাৱে আমাৰ সুৰক্ষিত হ'ব আমাৰ ৰাইজসকল। মোৰ দ্বিতীয় এটা প্ৰশ্ন আছে অধ্যক্ষ মহোদয়। আমাৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ, আমাৰ সোণাৰী সমষ্টিত দিচাংখনৰ উপৰিও আৰু কেইবাখনো নদী আছে, টাউকাক আছে, টিয়ক আছে, এনেধৰণে নদীসমূহ থকাৰ কাৰণে হঠাতে নদী বানপানী হয়। তাৰমানে পাহাৰৰ পৰা জুৰি ভাগি আহি পিনাই বহু গাঁও অঞ্চল প্লাবিত কৰে আৰু প্লাবিত কৰে যদিও মানুহৰ ঘৰ আধালৈকে বুৰি যায়। গতিকে এই অঞ্চলসমূহৰ কাৰণে বিশেষকৈ টিয়ক নদীখনৰ কাৰণে আমাৰ দুইটা পাৰত এটা অংশ আমাক মথাউৰিৰ প্ৰয়োজন আছিল। গতিকে আমাৰ সোণাৰী সমষ্টিত এতিয়ালৈকে মথাউৰি নাই। গতিকে মথাউৰিটো যদি হৈ যায় তেতিয়া আমাৰ এটা বৃহৎ অঞ্চল মাজৰ সোণাৰী সমষ্টিৰ মাজৰ অঞ্চলসমূহ অন্ততঃ ৰক্ষা পৰিব বুলি মই ভাবিছোঁ। গতিকে মন্ত্ৰী মহোদয়ৰ লগতে আৰু এটা কথা আছে কি পূৰ্বতে কৈ দিওঁ, আমাৰ সোণাৰী চৰাইদেউ জিলাত আমাৰ এতিয়ালৈকে বিভাগৰ আমাৰ কাৰ্যালয় হোৱা নাই। গতিকে কাৰ্যালয়টো হ'লে ভাল হয় আৰু লগতে বিষয়া ঘূৰিবৰ কাৰণেও গাড়ী নাই। গতিকে গাড়ীয়ে সৈতে আমাৰ কাৰ্যালয়টো যদি তাত নিৰ্মাণ কৰি দিয়ে তেতিয়া নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। বিষয়টি ভালকৈ উত্থাপন কৰাৰ বাবে মই ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰণ সদনত যিহেতু উত্থাপন কৰিছে, গাড়ীখন এতিয়া দিবৰ কাৰণে আমাৰ অসুবিধা নহ'ব, নহ'লে আমাৰ গাড়ী কিনাৰ কাৰণে কিছু এটা বাধা সৃষ্টি এটা আছিলে কাৰিকৰীভাৱে। সদনত উলিয়ালে যেতিয়া আমি নিশ্চিতভাৱে গাড়ীখন অতি কম দিনৰ ভিতৰত পঠাব পৰা যাব আৰু সংমণ্ডলৰ যিটো চৰকাৰী কাৰ্যালয় কৈছে সেইটো কৰিব পৰা যাব। মই এটা কথা কওঁ আপোনাক ইয়াতে, কাৰণ টাউকাক নদীখন আৰু টিয়ক নদী এই দুইখনত মই খুব জ্ঞাত আৰু একদম নগৰৰ মাজেদি গৈছে, তাত মথাউৰি বনাবলৈ জেগা নাই। সেইকাৰণে এইবাৰ চট্ৰং নৈত আমাৰ গহপুৰত যিটো ভয়ংকৰ পৰিৱেশ, এই পৰিৱেশটো সেইদিনাখন আমি চাই আহিলোঁ।